নমস্কাৰ স্বাগতম জনাইছোঁ মই আজি ক'বলৈ ওলাইছোঁ বৰ্তমান তাৰমানে এটা ফটো যিটো ফটো আপুনি ফেচবুকৰ মেছেঞ্জাৰত বা কিবাহত যদি আপুনি পঠাই দিয়ে তেতিয়াহ'লে আপোনাৰ একাউণ্টটো 72 ঘণ্টাৰ কাৰণে ব্লক হৈ যায়। এইটো কিহৰ কাৰণে ব্লক হৈ যায়, কিয় ব্লক হৈ যায়, গোটেইখিনি আপোনালোকৰ ডিটেইলছ কম, তাৰ বাবে আপোনালোকে গোটেই ভিডিঅ'টো চাব লাগিব। প্ৰথমতে ভাবিলোঁ যে ওপৰত আৰু তলত লিখা থকাখিনিৰ কিবা মিনিং কৰিছে নেকি, কিবা বেয়া লিখা আছে নেকি, যিহেতু ওপৰত আৰু তলত লিখা থকাখিনি একো বুজি নাপায়, কি লেংগুৱেজ তাকো বুজি নাপায়। গোটেইখিনি সেইখিনি বস্তু গুগলত চাৰ্চ কৰি চালোঁ, কিন্তু বুজিলোঁ যে সেইখিনিৰ একো মিনিঙেই নকৰে, কোনো লেংগুৱেজে নহয় সেইখিনি। আপুনি যেতিয়া ফেচবুকটো খুলিছিল তেতিয়া এটা এগ্ৰিমেণ্ট কৰিছিল, এগ্ৰিমেণ্টটো আপুনি একচেপ্ট কৰিছিল। কেনেকৈ একচেপ্ট কৰিছিল, যেনেকৈ আপুনি ছাপ'জ এটা যদি লোন লয়, লোন লওঁতে আপুনি বহুতটা যেনেকৈ এটা এগ্ৰিমেণ্টত চাইন কৰিব লাগে, সেই তেনেকৈ চাইনটো, এইটো চাইন আপোনাৰ সেনেকৈ হাতেদি কৰা চাইন নহয়, এইটো ডিজিটেল চাইন। আপুনি যেতিয়া একচেপ্ট কৰিব, একচেপ্ট কৰি যেতিয়া ভেৰিফাই কৰিব, মানে আপুনি গোটেই এগ্ৰিমেণ্টটো আপুনি একচেপ্ট কৰি চাইন কৰাৰ নিচিনা, তেতিয়া কি হয়, তাত এই এগ্ৰিমেণ্টটোত গোটেইখিনি আপোনাৰ কিছুমান কণ্ডিশ্যন লিখা থাকে। যিমানখিনি কণ্ডিশ্যন হয়তো বহুতে পঢ়ি নাচায়, তাত কি লিখা থাকে, বহুতো কিবা কিবি কণ্ডিশ্যন লিখা থাকে। তাৰে ভিতৰত যিটো পৰিছে এটা, আপুনি কেতিয়াও চাইল্ড পৰ্নোগ্ৰাফি তাত শ্বেয়াৰ কৰিব নোৱাৰিব। আপুনি ফটোটো দেখাত এনেকুৱা লাগিব যে এজন বৃদ্ধ মানুহে এটা বিয়াৰ বটল লৈ আছে, কিন্তু বাকী ছাইডখিনি ব্লাৰ হৈ আছে। আপুনি এই কাহিনীটো তাতেই সোমাই আছে যে আপোনাৰ যিখিনি কাষৰ ছাইডে ব্লাৰ হৈ আছে, তাত কিছুমান আকৌ বেকগ্ৰাউণ্ডত কিছুমান ফটো আছে, যিটো ফটো স্পষ্টকৈ চিনি নাপায়, ব্লাৰ হৈ আছে। সেইকাৰণে আপুনি দেখাত সেই ফটোটো একদম এটা শুদ্ধ ফটোৰ নিচিনা লাগিব। কিন্তু আপুনি যদি তাৰ একচুৱেল ফটোটো চাই, আপুনি যদি দেখে, তেতিয়াহ'লে আপুনি গম পাব যে সেই ফটোটো আপুনি একচুৱেলি শ্বেয়াৰ কৰিব নোৱাৰে, আপোনাৰ এগ্ৰিমেণ্টৰ বাহিৰত যাব। আপুনি যদি একদম ৰিয়েল ফটোটো চাব বিচাৰে, মোৰ ডেছক্ৰিপশ্যনত গৈ পিনি তাত মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপুনি ফটোটো ডাউনলোড কৰি ল'ব পাৰে। কিন্তু আপুনি এইটো কথা মনত ৰাখিব যে সেই ফটোটো আপোনাৰ কোনো ডিভাইচ, মোবাইল, লেপটপ বা যিকোনো ডিভাইচত আপুনি নাৰাখিব, যিহেতু এইটো এগ্ৰিমেণ্ট ভায়লেট কৰা ফটো হয়। তো আপুনি চালেই গম পাব তাৰ এটা চাইল্ড পৰ্নোগ্ৰাফি এটা আছে। সেই ফটোটো যেতিয়া আমি ফেচবুকত দি দিওঁ, ফেচবুকে অট'মেটিকেলি কেপচাৰ কৰি লয় যে এইটো এগ্ৰিমেণ্ট ভায়লেট কৰিছে, তাৰ কাৰণে পঠাই দিলে হয়তো আপোনাৰ 72 ঘণ্টা, যদি আপোনাৰ ভেৰিফাইড একাউণ্ট হয়, যদি ভেৰিফাইড একাউণ্ট নহয় 15 দিন বা পাৰ্মানেণ্টলি বন্ধ কৰি দিব পাৰে।